हेलो दोस्तों আপনারা কি খবৰ আই হোপ আপোনালোক সবই ভাল আজি মোৰ থাম্বনেল দেখি আপোনালোকে গম পাইছে আমাৰ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক গীত ভৰালিদাক লগ কৰিব আহিছো বলক আপোনালোকক গৈ আছো আমি এইটো বাটে সংগীত গীতদাৰহঁতৰ ঘৰ সব পাবলৈ হৈছে আমি গৈ আছো বৰ্তমান কিছুমান কথা পাতিম বলক আপোনালোক হেল্ল' আমি বৰ্তমান আমি গীতদাৰহঁতৰ ঘৰ পালোহি গীতদাৰহঁতৰ ভিতৰত সোমাই যাওঁ গীতদাৰক লগ কৰোঁ বলক আজি আমি গীতদাৰক লগ পাম নে নাপাম মই গম নাপাওঁ গীতদাৰহঁতৰ ঘৰত গৈ আছো আপোনালোকক গীতদাৰক দেখাম আৰু গীতদাৰৰ বৰ্তমান ভিতৰত সোমাই আমি গৈ আছোঁ গীতদাৰৰ ঘৰ এইটো বলক গীতৰ লগত কথা পাতিম গীতৰ ইয়াত লিখা আছে দেখিছেনে গীত মিউজিক প্ৰডাকশ্যন লিখা আছে আপোনালোকে দেখিছেনে এয়া গীতৰ দেউতা হয় ইয়াত বহি আছে দেউতাৰ লগত কথা পাতিম বলক আমি ভিতৰলৈ গৈ আছোঁ গীতদাৰৰ পৰিৱেশ ভিতৰৰ এয়া সব বহি আছে গীতৰ লগৰো বহি আছে গীতৰো আছে গীতৰ মা দেউতা আছে আমি সবৰ লগতে কথা পাতিম আৰু সপোন আছিল যে গীতদাৰক লগ কৰিবলৈ আৰু আপোনালোকৰ আমাৰ গীতদাৰৰ পৰা অসমবাসীৰ গীতদাৰ যিখিনি কাম কাৰ্য সেইখিনি আৰু আগবাঢ়িব আমি অসম ৰাজ্য আৰু আগবঢ়াই দিব বুলি ভাবোঁ আৰু গীতদাৰ ইয়াত দেখিছোঁ বহুত প্ৰমাণ পত্ৰ আছে আপোনালোকক মই নেক্সট দেখাম এতিয়া গীতদাৰক লগ কৰোঁ গীতদাৰ বহুত দিন সপোন আছিল গীতদাৰক লগ কৰিবলৈ গীতদাৰটো এফালে যাব ওলাইছে তেতিয়াই মই পাই গ'লোহি গীতদাৰৰ লগত ভাল পৰিৱেশ এটাত গৈ পিনি আপোনালোকক দেখাম গীতদাৰৰ লগত কিছুমান কথা পাতিম বলক এতিয়া গীতদাৰ ইয়াত দেখিছে নহয় গীতদাৰৰ লগত ভালকৈ কথা পাতিম গীতদাৰৰ সপোন আছিল চাউল লগ কৰিবলৈ আপুনি আপোনাৰ নেক্সট অসমবাসীলৈ আৰু আপোনাৰ কিছুমান আমাৰ কাম কাৰ্য আগবঢ়াব বুলি ময়ো ভাবোঁ সেয়ে বলক গীতদাৰ খালি অলপ বিজি আছে গীতদাৰৰ লগত বাহিৰত গৈ ভাল পৰিৱেশ এটাত কথা পাতিম এতিয়া আমি ওলাই যাওঁ বলক আপোনালোকৰ গীতৰ লগত ধুনীয়া পৰিৱেশ এটাত গৈ আছোঁ বলক ধামাকা হ'ব ভিডিঅ' এয়া বৰ্তমান আমি গাড়ীত যাব লৈছোঁ বলক এতিয়া গাড়ীত গৈ পিনি আগত আপোনালোকৰ ভাল লগা এটা জেগাত যাম এতিয়া আমি গীতৰ লগত গৈ আছোঁ বলক বলক ইয়াত আহিছে গীতৰ লগত বহি গৈ আছোঁ ধুনীয়া পৰিৱেশত গৈ আছোঁ গাড়ীৰ ভিতৰত এতিয়া গীতৰ কিছুমান কথা জানিব বিচাৰোঁ বলক গীত আপুনি কওক আপোনাৰ জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল আৰু কিছুমান মানে আপোনাক দেখিছোঁ বহুত পেপাৰ বা ভিডিঅ'ত দেখিছোঁ জুবিন দাৰ আপোনাৰ সম্পৰ্ক বহুত ভাল মই ভাবোঁ আপুনি মোকো অলপ আগবঢ়াই দিয়ক আৰু কিছুমান আপোনাৰ কেনেকৈ জাৰ্ণিটো হ'ল সেইটো কথা অলপ ৰাইজক জনাব বিচাৰে যদি আপুনি এবাৰ কওকচোন এই জাৰ্ণিটো বহুত কষ্ট যেহেতু সংগীত জগতখন বহুত বিশাল হয় তাত আপুনি ভাল কাম কৰিলে আপুনি জিলিকি দিব যেনেকৈ ইউটিউব এতিয়া বস্তুটো বহুত বিশাল আপোনাৰ কণ্টেণ্টটো ভাল হ'লে আপুনি আকৌ জিলিকিব তেনেকুৱা কথা সকলো বস্তু এই জাৰ্ণিটো আমি ষ্টাৰ্ট কৰিছিলোঁ মই 2008 চনত হয় 8 চনৰ পৰা কীবৰ্ড শিকিছিলোঁ তাৰপৰা তাৰ আগতে মই তাবলা শিকিছিলোঁ কিন্তু মই মিউজিকত যাম বুলি কেতিয়াও ভবা নাছিলোঁ 2008 চনতে ভাবিছোঁ মই সংগীত পৰিচালক এজন হ'ম বুলি তাৰপৰা 2011 মানত মই গুৱাহাটী গৈছিলোঁ তাৰপৰা মোৰ চাইডত যে আছে নিহাৰ 2012ত আমি একেলগে ৰুম লৈছোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ ৰুম লগত যাতে আমি তাত লেপটপ বিক্ৰী কৰিছিলোঁ মনত আছে সেইটো লেপটপ বিকিছিলোঁ মোৰ ৰিপু যি আজিকালি কেমেৰা কৰে ৰিপু গাইজৰ চিনেমা এইবোৰ গানবোৰত আপুনি নাম চাবই ড্ৰোন চলাই তাক বিক্ৰী দিছিলোঁ মই 13,000 টকা পাইছিলোঁ আৰু 13,000 বিকিয়ে আমি ৰুম এটা লৈছোঁগৈ 2,000 টকীয়া আৰু তেতিয়া আমি আমগুৰি.com বুলি এখন কেছেট বনাইছিলোঁ আৰু সেই গীতটো বহুত জনপ্ৰিয় হৈছিলে আপোনাৰ আমগুৰিত এতিয়াও বহুতে এইটো গানৰ কথা সোধেই আৰু সেইটোৱে জাৰ্ণি প্ৰথম গীতটো এলবামটো যিহেতু এটাকৈ নিহাই গাইছিলে যথেষ্ট জনপ্ৰিয় হৈছিলে আমগুৰি.com বুলি নিহাই গাই দিব নমস্কাৰ সকলোকে গানটো গোটেইখিনি কাম গীতে কৰিছিলে মাথো মই গাইছিলোঁ সেই গানটো অলপ গাই শুনাইছোঁ আমগুৰি চাৰিআলিতে দেখি তোমাক বুকুতে জাগি উঠে প্ৰেমৰে অগণি তুমি জানানে নাম কি মই নাজানো কাৰ ঘৰৰ জীয়াৰী ঠিকনাটো দিবানে মৰমে লম সামৰি ঠিকনা বিচাৰি পাম জানো মই আমগুৰি.com আমগুৰি.com মৰমৰ.com সেইটো গানেই আছিলে
নাইচ বহুত ভাল লাগিলে ধন্যবাদ আপোনালৈ হৈছে শুনি বহুত ভাল লাগিলে মোৰ নিজৰ বহুত ভাল লাগিলে আপোনালোকে নেক্সট মই ডেস্ক্ৰিপশ্যনত দিম লিংকটো আপোনালোকে শুনিব পাৰিব তেওঁৰ চেনেলৰ জৰিয়তে আপুনি তেওঁৰ গান শুনিব পাৰিব এতিয়া আৰু দাদাৰ কিছুমান আৰু জানিব বিচাৰোঁ যে আপুনি জুবিন দাক কেনেকৈ লগ পালে কিটো পৰিস্থিতিত কেনেকৈ আমাৰ জুবিন দাৰ লগত সম্পৰ্কটো কেনেকুৱা কওকচোন সকলোৰে এটা সপোন থাকে জুবিন দাৰ লগত প্ৰজেক্ট কৰা বা কাম কৰা একেলগে তাৰপৰা আমি জুবিন দাৰ লগত মই প্ৰথম গান কৰিছিলোঁ 2014 নিজে নিজৰ মিউজিকত তাৰপৰা তাৰ আগতো আমি কাম কৰিছিলোঁ এখন উৰুকা বুলি তাতো জুবিন দাই 8টা গান গাইছিলে কিন্তু সংগীত মই কৰা নাছিলোঁ আৰু দাদা এজনে কৈছিলে তেতিয়া আমাক জুবিন গাৰ্গক ষ্টুডিঅ'ত লগ কৰিছিলে তেওঁ সেই দাদাজনে তাৰপৰা মই 2014 এটা গান কৰিছিলোঁ কাংকান বুলি খুব জনপ্ৰিয় হৈছিলে সেই গীতটো পিছৰ পৰাই মই মানে ৰৈ থকা নাই সংগীত জগতত তাৰপৰা 15 চনৰ পৰা মানে 2014 পৰা যিবোৰ বিহু প্ৰায় ঢোলত আহিছে সেই বিহুখিনি মই কৰি আহিছিলোঁ তাৰপৰা আমি যিহেতু জানমণিখন বন্ধ হৈ গৈছিলে জানমণিখন 2018 পৰা আমি এই 21লৈকে কৰিছিলোঁ তাই প্ৰায়কেইটা গীতেই হিট হৈছিলে তাৰপৰা তেনেকুৱা গীত আছে যিবিলাক আপোনাৰ গানবোৰ বহুত হিট হৈছে আৰু আগন্তুক এতিয়া অসমবাসীৰ কি আগবঢ়াব কিবা সপোন এতিয়া আহিবলগীয়া নতুন তোমালোকে শুনিব পৰা আৰু 4 দিনৰ পিছত এটা হেবাং বুলি এখন চিনেমা গীত টাইটেল গীত আহিব জুবিন গাৰ্গে গাইছে সকলোৱে চাব হেবাং বুলি আহিব মুভি হয় এখন চাই ভাল লাগিব মুভি হ'ব এইখন জুনৰ 1 তাৰিখে প্ৰিমিয়াৰ আছে সেই গান আছে তাৰপৰা আৰু নিহাৰৰ গীত আছে নতুন নিহাৰৰ গান আছে শব্দ বুলি তাৰপৰা এখন আৰু এখন চিনেমা কৰিছোঁ ৰিপু কাশ্যপৰ ডাইৰেকশ্যনত সংগীত এখন নামটো কি আছিলে জানো বৰ টান নাম মনত নাথাকে ব্ৰাঞ্চ মানে ক্ৰাইমৰ সেইখনো সংগীত কৰি আছোঁ লগতে গান আছে সৰু সুৰা মানে 2-এটা মানে ছিংগল চং নতুন ছিংগাৰ তাৰ মাজতে আকৌ আৰু এটা গীত কৰি আছোঁ মই এই ৰিদিম ৰংগীতটা আহিবলগীয়া গীতটা সেইটো আপোনালোকে শুনিব পাব তেনেকুৱাই প্ৰজেক্ট আছে এতিয়া যিহেতু প্ৰগ্ৰেমবোৰ চলি আছে প্ৰায় মানুহৰ বুলি আপোনাৰ যেনেকৈ মই আপোনাৰ কাৰণে আগবাঢ়ি মানে কি আপোনাৰ কিছুমান যেনেকৈ আপোনাৰ গান প্ৰডাকশ্যন কি কৰে শুনিবলৈ আগ্ৰহ হৈ থাকে অসমবাসী ৰাইজৰ আৰু ভাবোঁ যে আপুনি উলিয়াই এতিয়া নেক্সট যিখিনি ওলাই আছে আপোনাৰ সকলোৱে অনুভৱ চাব মানে আপোনালোকে চাব কিন্তু কেনেকুৱা লাগিব অৱশ্যে বহুত ভাল লাগে আৰু আপোনালোকে এবাৰ শুনা মাত্ৰ আৰু শুনো লাগি থাকে বুলি আমাৰ অসম ৰাজ্যলৈ মই এইটো ভাবোঁ যে দাদাক আৰু অলপ ছাপোৰ্ট দিব দাদা অলপ আগবাঢ়ি যাব পাৰিব আৰু লগতে মোকো ছাপোৰ্ট কৰিব ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভাল পালে শ্বেয়াৰ কৰিব কাৰণ উৎসাহ উদ্দীপনা থাকিলেহে মানুহ আগবাঢ়ি যাব পাৰে আৰু মাজত বহুত ঘাত প্ৰতিঘাত থাকে তাৰপৰা আমাৰ যোনে এতিয়া আমাৰ গাড়ীখন এতিয়া লৈ গৈছে সুন্দৰভাৱে তেওঁৰ নামটো হ'ল ভাৰ্গৱ ভাৰ্গৱক মই দেখাইছোঁ ভাৰ্গৱে ড্ৰাইভিং কৰি আছে দেখিছে নহয় তেওঁ অভিনয় কৰে তেওঁক আপোনালোকে প্ৰায়কেইটা ভিডিঅ'ত দেখিছেই তেওঁ বহুত কষ্ট কৰি আজি তেওঁ এখন গাড়ী লৈছে এতিয়া তাৰপৰা অভিনয় জগতো তেওঁ চলাই আছে তাৰ মাজত ভ্ৰাম্যমান থিয়েটাৰটো আছিলে আৰু কি মাজতে নয়নদাৰ লগতো আছিলে কষ্ট কৰিব লাগিব এয়া কৰিবলৈ এয়া তাৰ ভাৰ্গৱে দেই ভাল হয় ভাৰ্গৱ তোমাৰ অভিনয়ৰ কথা কৈ যোৱা চানিয়ে কেমেৰা ধৰি দিব আপোনাৰ বিষয়ে কিছুমান কওকচোন আপোনাৰ কথা শুনিব বিচাৰোঁ আমি চবেই মোৰ অভিনয়ৰ বিষয়ে গোটেইখিনি সি কৰি দিলে মই কেনেকৈ গৈছিলোঁ কি কথা কিন্তু ষ্টাৰ্টিং পইণ্ট মোক সি গীত ভৰালীয়ে অভিনয়ৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছিলে প্ৰথমবাৰ সি মোক লগ কৰিছিলে সিটো মোৰ ল'ৰালি বন্ধু হয়তো সি মোতকৈ এবছৰ 2 বছৰ ডাঙৰ হ'লেও মানে আমি সৰুৰ পৰাই ডাঙৰ দীঘল হৈছোঁ সৰুৰ পৰাই তাক কলেজত স্কুলত থকা পৰাই লগ পোৱা ঠিক তেনেকৈ আমি তাৰ মাজত ভাল আছিলে সি মিউজিক দিশত গুচি গ'ল আৰু ঠিক তেনেকৈ তেতিয়া মই ITI পঢ়িলোঁ মেলিলোঁ তেতিয়া সেইখিনি সময়ত আমাৰ দুটাৰ মাজত অকণমান গেপছ এটা হৈ গ'ল তাৰপিছত যেতিয়া আমাৰখিনি কমপ্লিট হৈ গ'ল তাৰপৰা সি যেতিয়া মিউজিক ডাইৰেক্টৰ এজন ভাল নামৰ হৈ গ'ল গীত বুলি যেতিয়া ওলালেগৈ ভাল মিউজিক ডাইৰেক্টৰ হিচাপে তেতিয়া তাক সময় লগ পালোঁ লগ পোৱাৰ লগে লগে সি মোক ক'লে বোলে তই কি কৰি আছ মই এনেই আছোঁ আৰু তেনেকৈ ক'লোঁ তই বোলে এটা কাম কৰ বোলে ভাল এজন দাদা এজন আছে অভিনেতা মোৰ কোন বোলে মামণি বিয়াৰ বোলে এনেকৈ এক্টৰ আছিলে নয়ন নিৰ্মাণ বৰুৱা তেওঁৰ লগত বোলে যাব লাগে তেওঁ এছিষ্টেণ্ট হৈ থাকিব লাগে
আৰু তেওঁ থিয়েটাৰত থাকিব আৰু তই পাৰ যদি থিয়েটাৰটো সোমাই ল'বি অভিনয়ৰ ক্ষেত্ৰত তাৰপিছত তেনেকৈ ঠিক তেনেকৈ নয়নদাৰ লগত মোৰ চাৰ্চ নেকি কৰি দিলে নয়নদাৰ লগত কথা পাতিলোঁ কথা পাতি নয়নদাকো লগ কৰিলোঁ নয়নদাকো কথা পতা ভাল লাগি ঠিক তেনেকৈ নয়নদাৰ যোগেদি আৰু ফাৰ্ষ্ট টাইমটো গীতৰ যোগেদি তাৰপিছত নয়নদাৰ যোগেদি মই সোমাই পৰিলোঁ তোমাৰ 2017-18 তেতিয়া সুদৰ্শন থিয়েটাৰত মই সোমাই পৰিলোঁ তাৰপৰা নয়নদাৰ লগতে থাকিলে মেলি তেওঁৰ লগতে থাকি মই বহুতকেইটা গানৰ ভিডিঅ' কৰিলোঁ তেওঁৱে মোক সেইখিনি উৎসাহ উদ্দীপনা দিলে যে কেনেকৈ কৰিব লাগে কি কথা তেতিয়া মই প্ৰথম শিকিছোঁ আৰু মানে কেমেৰা কামত শিকিছোঁ কেমেৰা কাম মই আগত কৰা নাই যিহেতু তাৰপিছত তেওঁ সেইখিনি মোক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে মই সেইখিনি প্ৰায় গান কৰিবলৈ পাৰিলোঁ গোটেইকেইটা গান চলিলেও টিভি চেনেল চলিলে ইউটিউবত চাইছে তেনেকৈ চলিলে কিন্তু ইমানো জনপ্ৰিয়তাও নহয় হ'লেও ধুনীয়াকৈ চলি যায় ঠিক তেনেকৈ কৰি গ'লোঁ কৰি গুৱাহাটীত থাকিবলৈ ল'লোঁ ইয়াহঁতৰ লগত থাকিবলৈ লওঁতে এজন মোৰ ভাল বন্ধু ৰূপম বৰা তেওঁৰ নাম ল'ব লাগিব আৰু ৰূপম বৰা নহয় চৰি তাৰপিছত 2 মাহ দিন ভিতৰতে থাকিলোঁ কি কৰিম কি নকৰিম ভাবি 4জন আমি মানুহ আছিলোঁ 4জনৰ মাজতে আমি এটা চিন্তা কৰিলোঁ যে এনেকৈ মানে আমি এখন এনে চিনেমা বনাওঁ মানে ইউটিউবত তুলিবৰ কাৰণে তেনেকৈ কৰি গৈ আছোঁ বস্তুটো কৰি গৈ আছোঁ কাহিনীও লগতে লগালগ লিখিছোঁ লগালগ শ্বুটিং কৰিছোঁ লগালগ কাহিনী বনাইছোঁ লগালগ তেনেকৈ কৰি এখন ভাল ফিচাৰ ফিল্ম হৈ গ'ল চিনেমাখনৰ নামটো দি দিলোঁ দেউতা কাহিনীটো ইমানেই সুন্দৰ হ'লগৈ দেউতা চিনেমাখনৰ গতিকে সেই তেনেকৈ চিনেমা এখন এতিয়া লাষ্টত চিনেমাই হৈ থাকিলে আৰু তেনেকৈ কৰি পিনি হলতো তেতিয়া লকডাউন হলত এইবিলাক ৰিলিজ দিব পৰা নহ'ল তেনেকৈ ইউটিউবতে ৰিলিজ দিয়া হ'ল আৰু জ্যোতি চিদ্ৰমণতো প্ৰিমিয়াৰ দিয়া হ'ল তেনেকৈ সেইখিনি কৰা হ'ল এখন চিনেমা এতিয়া নেক্সট আকৌ NBDৰ পৰা এখন বনাই আছে সেইখনত মই জড়িত থাকিব লগা আছিলে কিন্তু মই বিহু ছিজনৰ কাৰণে থাকিব পৰা নহ'ল বৰ্তমান তেনেকৈ আগুৱাই গৈ আছোঁ এই মোৰ জীৱনী থেংক ইউ দেই ধন্যবাদ আপোনালৈ থেংক ইউ আপোনাৰ কিছুমান কথা শুনি বহুত ভাল লাগিলে আৰু আপোনাৰ লগত গৈ আছোঁ দাদাৰ গাড়ীখন আপোনাৰ ভালকৈ বাহিৰৰ পৰা দেখাইছোঁ আমি গাড়ীৰ ভিতৰৰ পৰা এতিয়া নামি যাওঁ ব'লক হেল্ল' এতিয়া আমি দাদাৰ গাড়ীৰ পৰা নামি যাওঁ দাদাৰ গাড়ীখন দেখাওঁ এয়া চাওক কি সুন্দৰ পৰিৱেশ দেখিছে দাদাহঁত নামিলে এতিয়া দাদাহঁত ইয়াত বহি আছে ঠাণ্ডা এতিয়া হাৱা লাগি গৈছে মজা লাগিছে দাদাৰ গাড়ী এখনে দেখিছে নহয় দাদা এটা ষ্টাৰ্গলত এতিয়া এইখন গাড়ীত নিজে চলাব পৰা হৈছে দেখিছে নহয় আৰু ছাপৰ্ট দি যাব চবকে ব'লক এয়া দেখিছে গাড়ী কি সুন্দৰ গাড়ী এয়া দাদাহঁত ইয়াত বহি আছে এইটো পৰিৱেশত ভাল লাগিছে দাদাহঁতৰ লগত আৰু কথা পাতিম আৰু দাদাহঁতৰ লগত থাকি বহুত ভাল লাগিছে আৰু মই ভবা নাছিলোঁ যে দাদাক সোনকালে ইমান জল্দি আপোনালোকক লগ পাম বুলি অৱশ্যে লগ পাই বহুত ভাল লাগিলে আপোনালোকক ব'লকচোন দাদাহঁতৰ আৰু কিছুমান কথা শুনিব বিচাৰোঁ সিহঁতৰ ভাল পৰিৱেশত কিছুমান কথা ৰোমান্টিক কথা শুনিব বিচাৰোঁ নহয় দাদাৰ কিছুমান কথা কওকচোন কি প্ৰেমৰ কথা প্ৰেমৰ কথাকে কওক আপোনাৰ ফাৰ্ষ্ট লাভ মোৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভনীয়েকৰ লগত হৈছিলে নামটো নকওঁ তেওঁ এতিয়া বহুত জনপ্ৰিয় হয় এই নামবোৰ ক'ব নোৱাৰি তেওঁৰ লগত মোৰ আছিলে সম্পৰ্ক আমি ভাল পাইছিলোঁ আমি তেতিয়া তেওঁক চাবলৈ আমি স্কুটি লৈ যাওঁ তেওঁ মোৰ ফেচবুকটো চলায় তেতিয়া মই অলপ মানে যি টি লিখি দিওঁ ন এতিয়াও লিখোঁ বাৰু তেতিয়া তেওঁ চব চাই দিয়ে তেওঁ এবাৰ স্কুটি এক্সিডেণ্ট হ'ল তাৰপৰা গোটেই স্কুটি মই বনাই দিছোঁ তাৰপৰা তাইক বাইকে ক'লে বাইক জনপ্ৰিয় হৈ গ'ল ন এটা গানত পৰা তাৰপৰা তেওঁ এতিয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী তেওঁ ক'লে ল'ৰাটো ভাল নহয় এই লাইনটোত সি উঠিছে সেইকাৰণে বেকআপ কৰি দিলে তাৰপৰা দুখ আহিয়ে ল'ৰাবোৰ ফটককৈ তাৰপৰা ৰৈ থকা নাই তাকো তাৰপিছত প্ৰেম হৈ থাকে প্ৰেম থাকিবই লাগিব এতিয়া হাই দিব নালাগে প্ৰেমত প্ৰেম হৈ থাকে আজিকালি মোৰ প্ৰেম বস্তুটো হ'বই উপায় নাই কিন্তু সেই নহয় আৰু তেনেকুৱা নিচিনা নহয় সেই আজি যোৰহাটত গ'লোঁ বিয়াখন তাতো এজনী ভাল লাগে সেইখনে প্ৰেম আৰু আৰুতো বেলেগ একো নাই বাকী প্ৰেম চেম নাই এতিয়া সেয়া মোৰ আৰু এই ৱাইফৰ লগত হেৰি হৈছিলে আৰু এই প্ৰেম সেয়াই আৰু বছ সেইটো ভাল পৰিৱেশ তেওঁলোক ফেমিলি ভাল লাগিছে আৰু দাদাক লগ পাই বহুত ভাল লাগিলে আৰু আপোনালোকে সংগীত এতিয়া জগতত বহুত দিন হ'ল আপোনাৰ থকা জুবিন দাহঁতৰ লগতো আপোনালোকক দেখিছোঁ বহুত ভাল আৰু জুবিন দাহঁতৰ আপোনালোককো বহুত ভাল পায় এতিয়া জুবিন দাহঁতৰ কিছুমান জুবিন দাৰ যিখিনি অনুভৱ যিখিনি আপোনালোকে জুবিন দাৰ যোনখিনি ভাল লগা বস্তু বা আপোনাৰ যোনখিনি ভাল লগা বস্তু যোনখিনি গান আপুনি শুনি ভাল পায় জুবিন দাৰ বিষয়ে অলপ ক'ব পাৰিবনে
পাৰিম নিশ্চয় পাৰিম দাদাৰ লগত এতিয়ালৈকে 8 বছৰ আমি একেলগে আছোঁ দাদাৰ লগত ভাই ককাই নিচিনাকৈ আমি কিন্তু তেওঁৰ নামটো লৈ আমি ইউজ কৰা নাই কেতিয়াও জুবিন দা আমি লগত থাকোঁ যদিও আমাৰ প্ৰফেশ্যন তেওঁ যিটো গান মোৰ অনুভৱ হয় যে জুবিন দাই গালে ভাল লাগিব আৰু প্ৰায় ভাল গানকেইটা মই যেনে দিলে হ'লেও প্ৰডিউচাৰ পইচা নহ'লেও মই নিজেও 5,000 6,000 মিছ কৰি হ'লেও মানে দাদাৰ গানটো গাই দিওঁ কাৰণ তেওঁ এজন লিজেণ্ড হয় আৰু তেওঁৰ নিচিনা দ্বিতীয় এজন কোনো নোলাব তেওঁ যিটো গায়কী হওক তেওঁ যিটো উচ্চাৰণৰ যিটো এই থ্ৰয়িং তেওঁৰ নিচিনা তেওঁ ওলাব সেইকাৰণে তেওঁকে কৰিবলৈ সদায় চেষ্টা কৰোঁ জুবিন দাৰ ভাল গুণ আছে তেওঁ মানুহক খুব সহায় কৰে আৰু তেওঁ সেই স্বভাৱটোৱে মোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে আৰু মানুহজন বহুত চিম্পুল এতিয়া তেওঁ হাফ পেণ্টটো পিন্ধিও ষ্টেজত গান গাব পাৰে চেনেল পিন্ধিও প্ৰগ্ৰেম কৰে দেখিছে আৰু চবটো জানাই সকলো নিউজত দিয়ে থাকে আৰু তেওঁ এটা হ'ল তেওঁ মানে কেতিয়াও কাকো না কৰি পোৱা নাই তেওঁৰ নিচিনা অসমত নেক্সট নোলাব আৰু তেওঁ সঁচাকৈ বহুত ভালো লাগে তাৰ তেওঁ কম আমিতো ক'ব নোৱাৰোঁ কিন্তু ভাইটি হিচাপে তেওঁ কম মদটো তেওঁ কমাই খাবলৈ কিন্তু আমাৰ কথাটো তেওঁ নুশুনে মানে তেওঁ খুব মুডি হয় মানে মুডটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁ এতিয়া তেওঁৰ মুডটো ক'ত বেয়া হৈ পায় আমিতো ক'ব নোৱাৰোঁ কিন্তু ভাই হিচাপে তেওঁ ককাই তেওঁৰ স্বাস্থ্যটো সদায় আমি ভালতো আমি চবেই চাওঁ আৰু সদায় ভাল ভাল গীত অসমৰ ৰাইজে শুনিবলৈ পাওক তাকে কামনা কৰোঁ তাকে বিচাৰোঁ আৰু বাকী আজি জুবিন দা প্ৰগ্ৰেম আছে আমি এতিয়া গোটেইগাল যাবই লাগিব মাতিছে যাম আপোনালোকে চাব পাৰিব দেখাম নেক্সট ভিডিঅ'ত আপোনালোকক জুবিন দাক আজি আৰু এটা আপোনাৰ জনপ্ৰিয় যোনখন জানমণি কেছেটৰ তাৰ এটা ভাল লগা গান আছে মোৰ বহুত শুনি ভাল লাগে আৰু আপোনালোকে ভাবোঁ আপোনালোকে শুনি চাওক যদি আপোনালোকে নাই শুনা এবাৰ দাদাক গাই অলপ শুনাব আপোনালোক অলপ গুণগুণা খালি গানটো কিন্তু কথা কিছুমান মোৰ ভালকৈ মনত নাই গানটো মোৰো ভাল লাগে হৈছে বহুত ভাল লাগে খালি আপোনালোকে ভাল হৈছিলে সেই গীতটো বহুত ভাল হৈছিলে শুনি চাওক এবাৰ দাদাৰ অলপ মুখেদি অলপ গুণগুণনি জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে মাজৰ তুমি যদি কোৱা কৰি ল'ম নিজৰ কৰি কাষত তুমি বুজানে নুবুজা মোৰ অন্তৰৰ মিঠা ভাল পোৱা তুমি বুজানে নুবুজা মোৰ অন্তৰৰ মিঠা ভাল পোৱা সেই গীতটি আছিলে শুনি ভাল লাগিলে মোৰো ভাল লাগে ন মই ভাল পাওঁ সেই গীতটি মোৰো শুনি বহুত ভাল লাগে আপোনালোকক শুনালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দাদাৰ গান শুনি দাদা দেখিছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰ দাদাৰ প্লে বটন পাইছিলে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত দাদাই কি ষ্ট্ৰাগল কৰি পাইছিলে কেনেকৈ কি হৈছিলে দাদাৰ এটা ইউটিউব চেনেলো আছে আপোনালোকে গম পায় গীত মিউজিক প্ৰডাকশ্যন বুলি এটা আছে দাদাৰ মুখেদি শুনো প্লে বটন কেনেকৈ কৰি কি ধৰণে পাইছিলে এতিয়া গম পায় মোকো বিচাৰোঁ মোৰো এনেকুৱা এখন প্লে বটন আহক আপোনালোকৰ আশীৰ্বাদত আৰু এতিয়া দাদাৰ কিছুমান কেনেকৈ ষ্ট্ৰাগল কৰি সেইখন পাইছিলে প্লে বটনখন অলপ জনাবচোন আপুনি মই প্লে বটনটো 2019তে পোৱা তেতিয়া হয়তো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কোনো পোৱা নাই মই জনাত কিন্তু আমি ব্লগ শ্লগ নকৰোঁ আমি মিউজিক চেনেল কৰোঁ যিহেতু আমি ইমান প্ৰচাৰ নাথাকোঁ মই 2019তে জানুৱাৰীতে আমাৰ 100K হৈ গৈছিলে ছাবস্ক্ৰাইবাৰ কম সময়ত হৈছিলে তাৰপৰা আমাৰ তেতিয়া খুব আমাৰ প্ৰম'বোৰ তেতিয়া 5 লাখ 6 লাখ তেনেকৈ যায় আৰু জুবিন দাৰ প্ৰথম ষ্টুডিঅ' ভাৰ্চন কৰা প্ৰডাকশ্যনটোৱে হ'ল আমাৰ প্ৰডাকশ্যন এতিয়া যিবোৰ এতিয়া গান এটি গোৱা নাই সেই যিটো মানে ভিডিঅ'বোৰ চব আমাৰ ইউটিউব চেনেলতে আছিলে কিন্তু মোৰ আগৰ ইউটিউব চেনেলটো ভুলবশতে উৰি গ'ল এতিয়া আকৌ নতুনকৈ আমি কৰিছোঁ এইটো সেইখনো আমাৰ চিলভাৰ বটন আৰু 2-3 মাহ ভিতৰতে আহি আছে চবেই আশীৰ্বাদ কৰিব চবেই ছাপোৰ্ট কৰক দাদাৰ আৰু অতি সোনকালে আৰু এখন প্লে বটন আহি আছে দাদাৰ চেনেলত যাব গীত মিউজিক প্ৰডাকশ্যন বুলি আছে ব'লক এতিয়া আৰু দাদাৰ মুখে কিছুমান শুনোচোন ময়ো মাজতে কৈ দিছোঁ আপোনালোকক সেয়া কষ্ট কৰি থাকিব লাগিব কেতিয়াবা তোমাৰ ভিউজ নহ'বও পাৰে তোমাৰ বেয়া ভিডিঅ' এটাও তুমি নভবাকৈ হৈ যায় এইটো এতিয়া ক'ত ট্ৰেণ্ডিং মাৰে কিন্তু তুমি কৰ্মৰ ফল কৰি যোৱা কৰ্মই ধৰ্ম বুলি কথা এটা আছে আৰু নিজক বিশ্বাস ৰাখিবা ওচৰৰ মানুহে কিবা ক'ব জনপ্ৰিয় হোৱাৰ পিছতো তোমাক দেখি বহুত পাবা কিন্তু জনপ্ৰিয় আগতে তোমাক কোনে প্ৰেৰণা দিছিলে সেই মানুহখিনি সদায় নাপাহিবা কোনে তোমাক প্ৰেৰণা দিছিলে সেইখিনিয়ে লাগে জনপ্ৰিয় হোৱাৰ পিছতো তোমাৰ ওচৰৰ মানুহখিনি এনেই ভাল হৈ যায়
সেইখিনি কথা নিজক বিশ্বাস ৰাখিবা আৰু আমি ইয়াৰ নতুন দুখন এলবাম কৰিছোঁ এখন জুবিন দা লাইভ বুলি মানে সেইখন লাইভ সেইটো কনচেপ্ট কেতিয়াও হোৱাই নাই জুবিন দাই আজিলৈ কোৱা নাই কৃষ্ণমণি নাথে কৈছিলে আগতে গছকত ভাঙি যাম যতৰ পাৰ্ট 1 পাৰ্ট 2 এনেকৈ উলিয়াইছিলে ষ্টেজ সেইটো মানে জুবিন দা তেনেকুৱা মানে ষ্টেজ পাৰফৰ্মিঙৰ গীত হোৱা নাই মানে এখন আমি জুবিন লাইভ বুলি উলিয়াম 2023 মানে 2023 মানে 2022 লাষ্টত হ'ব কিন্তু 2023 বুলি ওলাব এইটো তোমাৰ পিকনিকৰ কাৰণে হ'ব এলবামটো কোৱা বিহু আৰু পিকনিকৰ কাৰণে আহি আছে মজা লাগিব আৰু এখন ঢোল বিহু কৈ আছোঁ বিহু বলীয়া জুবিন বুলি এখন জুবিন দা 8টা গান থাকিব বিহু বলীয়া জুবিন বুলি আমি এইটো অলৰেডি আগবাঢ়িছোঁ তাৰপৰা নিহাৰৰ গীত আহি আছে কেকেচা বিহু বুলি সেইটো খুব খুবুটীয়া গীত কেকেচাই আমাৰ কেকে মানে সিদ্ধাৰ্থ শৰ্মাই অভিনয় কৰিব মোহন থাকিব তাৰপৰা আমাৰ মণি নবৰ থাকিব বিউটি বাইলুং থাকিব অলপ ডাঙৰ বাজেটত কৰা হ'ব আপোনালোকে শুনিব এইটো নৱেম্বৰ মাহত ৰিলিজ হ'ব গানটো তাৰপৰা আমি এতিয়া নতুনকৈ মই শিৱসাগৰত ষ্টুডিঅ' কৰিছিলোঁ আগতে মোৰ গুৱাহাটীতো আছে এটা ষ্টুডিঅ' এতিয়া মই নিজৰ ঘৰত ষ্টুডিঅ' বনাই আছোঁ এইটো আমি মুকলি কৰিম আমি ৰাভা দিৱসৰ দিনাই মুকলি কৰিম বুলি ভাবিছোঁ যিহেতু 20 জুন আহি আছে নেক্সট টাইমলৈ আমিও আহিম আহিবা তুমি আহিবা আমাৰ চবকে দেখাম বাৰু নেক্সট মন্টুমণি দাও আহিব আমি যাক ওচৰত পাওঁ গীতালি বা ওচৰত যোন থাকে তাকে আপোনালোকে আশীৰ্বাদ কৰিব যে আমি শিৱসাগৰৰ পৰা এটা ষ্টুডিঅ' উঠাবলৈ চেষ্টা কৰিম আৰু সদায় লাগি থাকিম যিহেতু সকলোৱে কয় শিৱসাগৰত এটা ষ্টুডিঅ' লাগে বা ভাল এটা আউটপুট লাগে যেতিয়া মৰাণত যেনেকৈ আছে আমাৰ শিৱসাগৰত লাগে তেনেকৈ যোৰহাটতো আছে তেনেকৈ মই ভাবোঁ শিৱসাগৰতো আছে ষ্টুডিঅ' কিন্তু যেনেকৈ মৰাণ বুলি ক'লে এটা হেৰি থাকে আমাৰ তেনেকৈ ছিংগাৰ হওক কিখিনি এক গোটটো নাই সেই এক গোটটো আকৌ বনাব লাগিব যেনে আমাৰ মৰাণ বুলি ক'লে গোটেই মৰাণৰ শিল্পীখিনি চবেই চিনি পায় এইটো ষ্টুডিঅ' তেনেকৈ আমি এইটো চেষ্টা কৰিম টাইম লাগিব কিন্তু আমি চেষ্টা কৰি থাকিম কিন্তু আপোনাৰ অতি সোনকালে শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি আৰু এটা ষ্টুডিঅ' বনাই ভালো লাগিব আৰু পিছে ঘৰত বনাই আছে নেক্সট আপোনাৰ গম পাইছে ৰাভা দিৱসত উদ্বোধন হ'ব আপোনালোকেও চাব পাৰিব ময়ো চামহি এতিয়া নিহা এটা গান গীত গাই দিব তাৰপৰা আমি ঘৰলৈকে যাওঁ যিহেতু বৰষুণত টুপটুপ কৰিছে বিহু আপোনাৰ যোনটো এতিয়া জানমণি কেছেটৰ মষ্ট পপুলাৰ চং যোনটো আপুনি জানমণি চবলৈ শুনি পাইছে এইটো দাদাৰ মুখেদি অকণমান শুনিব বিচাৰোঁ অলপ গুণগুণাই দিবচোন জানমণি তুমি মৰমৰ জানমণি তুমি বহাগৰ ও জানমণি গছে বনে সলালে পাত ফুলিলে তহৰ জানমণি বনে সলালে পাত ফুলিলে তগ হাততে যে টুকা বোলাই আহিবি বিহুলৈ ওলাই নচুৱাম তোক জানমণি তাকুৰি ঘূৰা দি ঘূৰাই তাকুৰি ঘূৰা দি ঘূৰাই ধন্যবাদ আপোনালৈ শুনি বহুত ভাল লাগিলে কেনেকুৱা লাগিলে শুনি কমেণ্ট কৰি জনাব দাদাৰ পিছে ভইচ বহুত ধুনীয়া এই ইমান ধুনীয়া মুকলি পৰিৱেশত এতিয়া দেখিছে ন দাদাহঁত চব বহি আছে ইয়াত দেখিলে ইয়াৰ দাদাৰ গাড়ীত আহিছিলোঁ ইয়াৰ পৰিৱেশ দেখিছে বতৰ অলপ সেমেকা হৈ গৈছে আজি জুবিন দা আহিব জুবিন দাৰ ভালকৈ এতিয়া আমি চাব যাম গোটেইখিনি যাম দাদাৰ গাড়ীত যাম এতিয়া আজিলৈ ইয়াতে ইমানতে সামৰিলোঁ আপোনালোকৰ ভাল ভিডিঅ' চাই কেনেকুৱা পালে আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ'লৈ নতুন কোনোবা আহিছে ছাবস্ক্ৰাইব আৰু বেল আইকন অল কৰি ৰাখিব নেক্সট ভিডিঅ' আপোনালোকে ভাল আৰু সুন্দৰ পাব আজিলৈ ইমানতে বাই বাই টাটা